কবি সত্যজিৎ ভূঞাৰ কবিতা নিৰৱধি পৰিক্ৰমা। পাৰ হৈ আহিছো সুদীৰ্ঘ পথ, হাজাৰ বছৰ ধৰি এক দীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰি আহি আছো পুৰুষে পুৰুষে। পৰিৱৰ্তিত প্ৰকৃতিৰ মাজেৰে নিত্য নতুন পথেৰে। উদ্গিৰিত আগ্নেয়গিৰি, গলিত লাভা, গতি সলোৱা নদী, অথবা জ্বলি যোৱা অৰণ্য বা পাহি মেলা ফুলকলি, ইবোৰৰ মাজেৰেই অবিৰাম যাত্ৰা পল অনুপল। ক'ৰবাত এৰি আহিছো হয়তো পূৰ্বপুৰুষৰ কংকাল, আন ক'ৰবাত কিজানি নিজৰেই তেজ। ক'ৰবাত হাত, ভৰি বা আন কোনো অংগ। যুদ্ধ বিগ্ৰহ, শান্তি চুক্তি বা কপট সন্ধি, বুৰঞ্জীৰ স্মাৰকৰ মাজেৰেই বুলি আছো বাট। সেউজ অৰণ্যানী, সমাহিত নৈসৰ্গিক শোভা, প্ৰকৃতিৰ তুমুল তাণ্ডৱ, অগ্নিগৰ্ভ পৰিস্থিতি প্ৰত্যক্ষ কৰিছো সকলো যাত্ৰাপথত। ক'ৰবাত যদি সুৰ আৰু সুগন্ধিৰে বন্ধুত্ব, আন ক'ৰবাত হয়তো গৰ্জন আৰু দুৰ্গন্ধেৰে সহবাস। দেহ ভাগে মন পৰে খন্তেকলৈ, নাজানো কিদৰে পুনৰ বলৱান বীৰ্যৱান হৈ মন্থন ধৰি উঠে। এইদৰেই পুৰুষে পুৰুষে নতুন পথেৰে অতিক্ৰম কৰিছো সুদীৰ্ঘ পৰিক্ৰমা। সন্মুখত হয়তো এতিয়াও অনতিক্ৰম সুদীৰ্ঘ পথৰ ৰহস্যময় আমন্ত্ৰণ।